Hello, namaskar. Welcome back to my YouTube channel. Tubas aro aji aso moi Sipazar Juri Motors. Enukwa ta bostu eta loi ahise apnalokor majot. Etu alignment milai etu enukwa ta bostu rongiyat Juri Motors enukwa ta bostu loi ahise apnalokor majot. Ji hokolor gari ase sar sekia bahon ase he hokole ভিডিওটো শেষলৈকে চাওক। এখন আছে আমাৰ কাৰ এখন কাৰৰ এটা মানে সৰু এটা বেমাৰ এটা হৈছিল বহুত চালো মানে নাই নোৱাৰিলোঁ তাৰপিছত আহিলোঁ মই জুৰি মটৰ্ছত এইটো এইখন আছে জুৰি মটৰ্ছ তো জুৰি মটৰ্ছত আহি দাদা এজনক লগ পালোঁ দাদাজনে মানে খুব কম সময়ত মানে খুবেই কম সময়ত ইমান ধুনীয়াকৈ ঠিক কৰি দিলে সাধাৰণ এটা টেবৰ জৰিয়তে মানে মোবাইলৰ টেবৰ জৰিয়তে তো এনেকৈ ইয়াতে মোৰ গাড়ীখনত এনেকৈ মানে এটা ৱাইফাই কানেকশ্যন দি দিলে এনেকুৱা এটা ৱাইফাই কানেকশ্যন ইয়াতে মোৰ লগোৱা পাৰি মানে এইখনত মোৰ ছিষ্টেমটো আছে তো চব গাড়ীতে আছে এইটো ৱাইফাই কানেকশ্যন এইটোতে গোটেইখিনি চোৱা যায় গাড়ীখনৰ হেল্থ ৰিপৰ্ট কেনেকুৱা আছে ছিষ্টেম স্কেন কেনেকুৱা চবখিনি গোটেইখিনি ইয়াতে আছে তো এইটো আছে মেচিন এইটো মেচিনত চাব তো আপোনালোকে চাওক আৰু দাদাই ক'ব কেনেকুৱা কি হয় কেনেকৈ ঠিক কৰিছে কেনেকুৱা কি হৈছে চ' আমি দাদাৰ কাষত যাম দাদাই কি কয় তো চাই লওঁ। হয় নমস্কাৰ চ' আজি ভাইটিজন আহিলে এটা দাদা ভিডিঅ' কৰি দিয়ক বুলি আপোনাৰ নলেজৰ ওপৰত তো ভাবিলোঁ ডিউটিত অফিচতে আছিলোঁ কাম কৰি আছিলোঁ তো কোৱাৰ লগে লগে মই ভাবিছোঁ দে এটা কথা মই জাষ্ট দৰ্শকক জনাই দিওঁ তো সেইটোকে জাষ্ট সৰু দুটামান কথা কৈ দিওঁ এজ এ কোনো প্ৰিপাৰেশ্যন নাই জাষ্ট চিম্পল তো মই ব্ৰঞ্জ মাষ্টাৰ হয় মাৰুতি চুজুকিৰ পৰা ছেকেণ্ড থিং মই নিজে ৱৰ্কশ্বপৰ অনাৰ হয় মাৰুতি চুজুকি শ্ব'ৰুম এইটো প্লাছ ৱৰ্কশ্বপ গেৰেজ ইঞ্চুৰেঞ্চ গোটেইখিনি আমাৰ ইয়াতে ছাৰ্ভিচিং এলাইনমেণ্ট বেলেঞ্চিং নাইট্ৰজেন গোটেইখিনি কেছলেছ ছিষ্টেমত ইঞ্চুৰেঞ্চ ক্লেইম আপোনালোকে কৰিব পাৰিব সেইটো সৰু কথা এটা মই কৈ দিছোঁ তো কথা হ'ল কি আমি সদায় গাড়ী চলাই থাকোঁ চাৰিচকীয়া বাহন চলাই থাকোঁ গৈ থাকোঁ ঘূৰি থাকোঁ অলপমান সৰু এটা নলেজ যদি আমি ল'ব পাৰোঁ অকণমান মোৰ সৰু নলেজৰ ভিতৰত যদি আপোনালোকক ক'ব বিচাৰোঁ তো মেইনলি আমি চাৰিচকা বাহনখন উঠাৰ আগতে ড্ৰাইভাৰ ছিটত প্ৰথম ড্ৰাইভাৰ ছিটত উঠাৰ লগে লগে এটা বস্তু লিখা থাকে প্ৰথম ড্ৰাইভাৰ দৰ্জাখন খোলাৰ লগে লগে যে টায়াৰ প্ৰেছাৰ চেক কৰক আপুনি গাড়ীখন উঠাৰ লগে লগে সেইটো সকলোৱে জানে যে মোৰ মাইলেজৰ প্ৰব্লেম ইমান মাইলেজ পাই আছিলোঁ তো মাইলেজৰ ইছ্যু প্ৰথমে হৈছে আপোনাৰ টায়াৰ প্ৰেছাৰ চেক কৰিব লাগিব প্ৰথম ড্ৰাইভাৰৰ দৰ্জাখন খুলিলে আপুনি ৰাইট ছাইডত দেখা পাব টায়াৰ প্ৰেছাৰ কিমান থাকিব লাগে প্ৰত্যেকখন গাড়ীতে যিটো ড্ৰাইভাৰৰ দৰ্জা লক থাকে দৰ্জাখন মেলিব দৰ্জাখন মেলিলে আপোনাক মই দেখাই দিব পাৰোঁ প্ৰত্যেকখন গাড়ীৰে দৰ্জাখন খুলি দিলে আপোনালোকে দেখা পাব এইখন ছিট তো এইখন ছিটত বহুত কিছু কিবা লিখা থাকিব পাৰে আপুনি একো বুজিব ইমান বহুত কি PSI KPA এইবিলাক লিখা থাকে এইবিলাক আপুনি ইমান ধৰক জানিব ইমান বহুত আপোনাক বাজুল লাগি যাব মেইন ইয়াতে লিখা আছে যে টায়াৰ প্ৰেছাৰ কিমান থাকিব লাগে 36 মানুহ বেছি বহিলে কিমান থাকিব লাগে মানুহ কম বহিলে কিমান থাকিব লাগে সেইখিনি কথাই লিখা আছে আমি চিম্পল আমি মানুহ 2জন বা 3জন বা 4জন যাওঁ তো বেছিক গাড়ী যেনেকুৱা আপুনি ধৰক L2 ৱেগনাৰ কাৰ মেক্সিমাম ভেহিকেলত আপোনাৰ মেক্সিমাম 36 আমি PSI যিটো কওঁ আমি থাকিব লাগে আমাৰ গাড়ী থাকিব লাগে আৰু KPA আপোনাৰ 220 KPA থাকিব লাগে তো এটা চিম্পল কথা আমি যদি টায়াৰ প্ৰেছাৰ চেক কৰিবলৈ কিমান থাকিব লাগে 33 প্ৰেছাৰ আমাৰ থাকিব লাগে নৰ্মেল আগৰ পিছত কোনোবাৰ পাজুল লাগি থাকে কিমান তো ছেম টু ছেম আপুনি দিলেও কোনো অসুবিধা নাই কাৰণ আমাৰ কিছুমান ৱেট লৈ আমাৰ গাড়ী আগৰ পিছৰ লৈ কথা কয় বহুতখিনি কিছু পাজল লাগি যায় তো ডেফিনেটলি টায়াৰ প্ৰেছাৰটো আপোনালোকে ধৰি লওক 30ৰ পৰা 33ৰ ভিতৰত থাকিব লাগে চ' টায়াৰ প্ৰেছাৰ চেক কৰাৰ আগতে দুটা সৰু কথা এটা মই কৈ দিওঁ তো আপুনি এইখন দোকানত টায়াৰ প্ৰেছাৰ চেক কৰিলে ৰাস্তা কাষত লগাই দিলে এখন টায়াৰ প্ৰেছাৰ চেক কৰি উঠাই ল'লোঁ সি এটা লগাই দিলে দাদা কম আছে সি অলপ টায়াৰ লগাই দিলে প্ৰেছাৰ দি দিলে আকৌ সেইখন আগৰ দোকানখন যদি যাই কিনে চেক কৰে আপুনি সেইখনত দেখা পাব অলপমান টায়াৰ আকৌ কমি আছে বুলি ক'ব অলপ উলিয়াই দিব চ' আপুনি পাজল লাগি যাব আপোনাৰ মানে গণ্ডগোল লাগি যাব কি হ'ল গাড়ীখন
তো ডেফিনেটলি আপোনালোকে য'ত নেকি কম্পিউটাৰ ডিজিটেলি টায়াৰ প্ৰেছাৰ চেক কৰে, পইণ্ট চেক কৰে, তাতে কিমান থাকিব লাগে। তো আমাৰ ভিডিঅ'টো টায়াৰ প্ৰেছাৰ মেচিনটো চেক কৰি দিব কেনেকুৱা টাইপৰ নৰ্মেল থাকে। তো ডিজিটেলি যদি আমি টায়াৰ প্ৰেছাৰ চেক কৰোঁ, ইকুৰেট আমাৰ যিখিনি বেছি টায়াৰ থাকে মেচিন অট'মেটিক লৈ লয়, আৰু যিখিনি কম থাকে মেচিন অট'মেটিক দি দিয়ে, অট'মেটিক কাট আপ হৈ যায় মেচিনটো। 33 প্ৰেছাৰ মেইনটেইন কৰি বা 30 মেইনটেইন কৰি যিখিনি আপোনালোকে দিব বিচাৰে, যিখিনি চাট মতে যিমান যেনেকুৱা থাকে গাড়ীৰ, তো সেইখিনি আপুনি টায়াৰ প্ৰেছাৰখিনি চেক কৰি আপুনি ড্ৰাইভ কৰিব পাৰে। সৰু কথা, টায়াৰ প্ৰেছাৰ আমি চেক হ'ল। ছেকেণ্ড থিং, আমি গাড়ীখন চাবি ইগনিশ্যন অন কৰাৰ লগে লগে আমি কেইটামান চাবি অন কৰাৰ লগে লগে কেইটামান লাইট দেখাব। যেন মই ছুইফ্ট গাড়ী এখন লৈছোঁ, ছুইফ্ট গাড়ীখনত সৰু লাইট এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ গাড়ীখনৰ চবেই জানে হিট, আজিকালি গাড়ী কিছুমান গাড়ীত যে হিট ধোঁৱা ওলাই যায় গাড়ী চলাই গৈ থাকিলে, কিছুমান ছাৰ্ভিচিঙৰ ক্ষেত্ৰতেই হওক বা নিগনিয়ে কিছুমান তাঁৰ কাটি দিয়াৰে হওক, ফেনখন ঘূৰা নাই বা সৰু পাইপ এডাল ফটি গ'ল, হ'ব পাৰে। সৰু নতুন গাড়ী এখনো হ'ব পাৰে, একো চিম্পল হোৱাটো সাধাৰণ কথা। তো এই টায়াৰ যেতিয়া আমাৰ ফেনখন নচলিব বা ফিউজ এটা উৰি যাব বা আমাৰ গাড়ীখনৰ কুলেণ্টটো লিক হৈ যাব, তেতিয়া আপুনি কেনেকৈ গম পাব? আজিকালি গাড়ীবোৰৰ আগৰ গাড়ীবোৰ যেনেকৈ এনালগ মাল্টিমিটাৰ ছিষ্টেম আছিলে, এনালগ ছিষ্টেম আছিলে, এনালগ মানে চি আৰু এইচ লিখা থাকে। তো এই ভিডিঅ'টোৰ আগত মই চি আৰু এইচৰ বিষয়ে মই আপোনাক দেখাই দিম। আগত চি আৰু এইচ থাকে, চি আৰু এইচ, চি মানে কুলেণ্ট, এইচ হাই, মাজত এটা মিডল পইণ্ট থাকে, তেতিয়া আপুনি গম পায় যে হিট হৈছে, হিট হোৱা নাই। তো আজিকালি গাড়ীবিলাকতো সেইটো ছিষ্টেমেই উঠাই দিলে, মেক্সিমাম গাড়ী যিবোৰ আমাৰ আপোনাক কৈছিলোঁ যে এনালগ ছিষ্টেম আৰু ডিজিটেল ছিষ্টেম। আজিকালি গাড়ীবিলাক হিট হ'লে আমি ক'ত গম পাম বা কেনেকৈ গম পাম? আপুনি এতিয়াও চাব পাৰে, মোৰ ৱৰ্কশ্বপত 4খন গাড়ী আছে। গাড়ী অলপমান বাম্পাৰ মাৰ খালে, মাৰ খোৱাৰ পিছত কাষ্টমাৰে চলাই থাকিলে, কুলেণ্টটো পৰি গ'ল, তাৰপিছত গাড়ী যেতিয়া ইঞ্জিন গাড়ী গৈ কিনে যদি ৰখি গ'ল, তেতিয়া কাষ্টমাৰে গম পায় বা অনাৰজনে গম পায় বা ড্ৰাইভাৰজনে গম পায় যে মোৰ গাড়ীখনৰ কি হ'ল। তাৰপিছত ৱৰ্কশ্বপত ইনফৰ্ম কৰে, ইনফৰ্ম কৰাৰ পিছত আমি যাই কিনে দেখোঁ যে অলৰেডি ইঞ্জিন ডেড, ইঞ্জিন জ্বলি গৈছে। তো তাৰপিছত আমাৰ একো কৰিব লগা ৰাস্তা নাথাকে। এইটো সম্পূৰ্ণ কাষ্টমাৰৰ অকণমান যদি আমি মাইণ্ড দি চলাওঁ, যেনেকুৱা আমি হিট হ'লে আমি কি গম পাম, কেনেকৈ গম পাম। তো আপোনালোক চাই সৰু কথা এটা কৈছোঁ, বহুতে জানে, তথাপিতো মই দেখাই দিছোঁ। এইটো লাইট এফৰ দৰে দেখি, এফ যেনেকুৱা এফ লাইটটো চাবি অন কৰিলে ই 3 ছেকেণ্ডৰ কাৰণে জ্বলে আৰু লগে লগে অফ হৈ যায়। আপোনালোকে ইগনিশ্যন যদি অন কৰিব, ইগনিশ্যন কৰি 3 ছেকেণ্ড এই লাইটটো অন হ'ব, অন হৈ লগে লগে আকৌ ইয়াত অফ হৈ যাব। মানে তেতিয়া গম পাব যে গাড়ীখনৰ সম্পূৰ্ণ ঠিক আছে, একো প্ৰব্লেম নাই। যদি ৰানিঙত আপোনালোকে মনত ৰাখিব 116 ডিগ্ৰী টেম্পাৰেচাৰ যদি হয়, এই লাইটটো ই পূৰা ব্লিং মাৰি থাকিব, ইয়াৰ সম্পূৰ্ণ ব্লিং মাৰা আৰম্ভ হ'ব। তেতিয়া কাষ্টমাৰজনে গাড়ীখন ৰখি দিব লাগে যে মই গাড়ীখন ৰখি দিওঁ, এই লাইটটো ইণ্ডিকেট কৰি থাকিব। যদি তথাপিতো যদি কাষ্টমাৰে চলাই থাকে যে লাইট ইণ্ডিকেট কৰা নাই, তেতিয়া লাইটটো সম্পূৰ্ণ জ্বলি যাব যে মোক চাওক, আকৌ জ্বলি অন হৈ থাকিব। তাৰপিছতো যদি কাষ্টমাৰে ডেছবৰ্ডৰ ফালে মন নকৰে, তেনেহ'লে ডেফিনেটলি আপোনাৰ ইঞ্জিনৰ গাস্কেট বা অন্য ধৰণৰ গাস্কেট, হেড গাস্কেট হওক, মেনিফুল গাস্কেট হওক, ইয়াৰ পিষ্টন ৰিং হওক, ইয়াক জ্বলি যোৱা সম্পূৰ্ণ ধৰণে জ্বলি যায়। তো মই এইটো ক'ব বিচাৰিছোঁ যে সৰু ভুল আমাৰ, সৰু ভুলটো আমি কিয় মানি নলওঁ, যে আমাৰ এইটো বস্তু কিয় জানি নলওঁ। তো এইটো এটা আপোনাক মই কৈ দিছোঁ যে এইটো আমি ঠিক কৰিব লাগিব। ছেকেণ্ড থিং, তো আমাৰ এইটো এটা লাইট আপোনালোকে গম পায়, চাবিটো অন কৰিলে এই লাইটটো অন হৈ কিনে অফ হৈ যায়। এইটো হৈছে সম্পূৰ্ণ ইম'বিলাইজাৰ ছিষ্টেম লাইট, আপোনালোকে জানেই, তথাপিতো মই ক'ব নালাগে, তথাপিতো আপোনালোকে বহুতখিনি জানে, গাড়ীত জানে এই লাইটটো ইম'বিলাইজাৰ ছিষ্টেম থাকে। এই লাইটটো যদি আপোনাৰ গাড়ীখনত আপুনি ধৰক বিয়া খাব গৈছে, গাড়ীখন ৰাস্তাৰ কাষত ৰখাই থৈ গৈছে, ফাংচন চাব গৈছে, গাড়ীখন ৰখাই থৈ গৈছে, তো গাড়ীখন যদি আপোনাৰ চাবিখন, যিটো চাবিপাত, এই চাবিপাত যদি দুপাত চাবি, এপাতৰ ঘৰত আছে, এপাত আপোনাৰ লগত আছে, যদি আপোনাৰ চাবিপাত কোনো কাৰণ বেলেগে নাপায় বা নেহেৰায়, এই গাড়ীখন নিয়াৰ কাৰণে কোনো ধৰণৰ সম্ভৱ নহয়, গাড়ীখন চুৰ কৰিব নোৱাৰে। তো ছেফটি লওক এইটো। তো ইয়াৰ বিষয়ে বহুতখিনি আপোনাৰ ইম'বিলাইজাৰ ছিষ্টেমৰ বিষয়ে এটা ভিডিঅ' বেলেগ কৰি বনাব লাগিব, আপোনালোকক মই বুজাই দিম বাৰু, অলপমান ভিডিঅ' ঠিক কৰিব। তো ছেকেণ্ড থিং, আমাৰ বাকীখিনি গমেই পায়, এইটো ইঞ্জিন অইল যদি আমাৰ পৰি যায়, ড্ৰেইন হৈ যায়, তলফালে লাগি যদি ইঞ্জিন অইল পৰি যায় বা ইঞ্জিন অইল বহুত দিন চেঞ্জ নকৰাৰ কাৰণে আমি এই ইঞ্জিন অইলৰ এইটো লাইট ব্লিম কৰিব গাড়ী ৰানিং অৱস্থাত। ছেকেণ্ড থিং, আমাৰ বেটেৰী যদি চাৰ্জ নহয় ভালদৰে, বেটেৰী লাইটটো অন হ'ব। থাৰ্ড থিং, এইটো লাইট আমি মন কৰিবলগীয়া, এই লাইটটো
এই লাইটটো হৈছে MIL লাইট, মাল ফাংচন ইণ্ডিকেশ্যন লাইট। তো ইয়াত যদি মাল ফাংচন মানে আমাৰ গাড়ীত ৱায়াৰিং আছে, চেঞ্চাৰ আছে, ECM আছে, গাড়ীত সম্পূৰ্ণ ডিজিটেলাইজ হয় গাড়ীবিলাক আজিকালি। তো কিবা কাৰণত যদি আপোনাৰ কিবা এটা চেঞ্চাৰে ৰিডিং নাপায় যে কিমান স্পীডত আপুনি গৈ আছে, এই ৰিডিংটো ল'ব পৰা নাই, কাৰণ হ'ল কিমান টেম্পাৰেচাৰ এতিয়া গাড়ীখনত কিমান টেম্পাৰেচাৰত গৈ আছে, কিমান ঠাণ্ডা কিমান, তো চেঞ্জ কৰিব পৰা নাই, আপোনাৰ পিষ্টন ক'ত আছে, ভাল্ভ ক'ত আছে, যদি ইণ্ডিকেশ্যন নাপায় তো এই লাইটটো অন হৈ যাব। তো এই লাইটটো অন হোৱাৰ লগে লগে মাল ফাংচন ইণ্ডিকেশ্যন লাইট অন হোৱাৰ লগে লগে আপুনি ওচৰৰ ছাৰ্ভিচ চেণ্টাৰ বা ৱৰ্কশ্বপত লৈ যাব লাগিব। ইয়াতে সম্পূৰ্ণ এটা আমাৰ তাত আছে ছিষ্টেম, এইটো MIL লাইট কেনেকৈ চেক কৰিব পাৰি, আমাৰ টুলছ সম্পূৰ্ণ কম্পিউটাৰ ডিজিটেল ছিষ্টেম আমাৰ তাত আছে, আপোনালোকে চেক কৰিব পাৰিব। তো এই লাইটটোৰ আপোনালোকে কিছুমানে ক'ব পাৰে যে এই মোৰ লাইটটো জ্বলিয়ে আছে, তো একো নাই, গাড়ীটো চলি আছে, আজি এমাহৰ পৰা দুমাহৰ পৰা গাড়ী চলি আছে, চলি থাকিব, কিন্তু আপোনাৰ পিক আপত প্ৰব্লেম আহিব, মাইলেজত প্ৰব্লেম, মেইনলি আপোনাৰ ফুৱেল মাইলেজত আপোনাৰ প্ৰব্লেম আহিব পাৰে, সৰু সুৰা প্ৰব্লেম, কেতিয়াবা ৰাস্তাত দিগদাৰ দিয়ে, আৰু চেঞ্চাৰৰ পৰা ৰিডিং যদি নাহে ভালদৰে, তো আপোনালোকে ইমিডিয়েট সোনকালে এইটো ঠিক কৰাই ল'ব। আৰু ছেকেণ্ড থিং, আমাৰ লাইট বুলি ক'লে এইটো লাইট গম পায় আপুনি, এই লাইটটো এয়াৰ ব্ৰেক ছিষ্টেম। তো এই এয়াৰ ব্ৰেক লাইট, এয়াৰ ব্ৰেকৰ বিষয়ে মই আপোনালোকক দীঘল কৰি ভিডিঅ' এটা যদি আপোনালোকে বিচাৰে মই দিব পাৰিম, কিন্তু সৰুকৈ আপোনাক বুজাই দিছোঁ। এয়াৰ ব্ৰেক আপোনাৰ এণ্টি লক ব্ৰেকিং, এই এয়াৰ ব্ৰেক আপোনাৰ ছিষ্টেমটোৰ সৰু এটা ভিডিঅ' আপোনালোকক দিম, যদিও মই কথাটো আগতে কৈ দিছোঁ। ধৰা হ'ল বহুত কুৱেশ্যন আহে যে এয়াৰ ব্ৰেক কেতিয়া ফুলিব, কিমান স্পীডত ফুলিব, কেতিয়া আমি ছিট বেল্ট মাৰিলে এয়াৰ ব্ৰেক ফুলিবনে, ইয়াৰ বিষয়ে আপোনালোকে ভিডিঅ' চাব পাৰে। তথাপিও মই আপোনাক কৈ দিছোঁ, এয়াৰ ব্ৰেক কোনো স্পীডৰ লগত কোনো লিমিট নাই, ছিট বেল্ট মাৰিবই লাগিব তেতিয়া যে এয়াৰ ব্ৰেক ফুলিব, সেইটোৰ কোনো লিমিট নাই। যে আপুনি এইটো বাঞ্চনীয় ছিট বেল্ট মাৰিব লাগে, এইটোতো সদায় কৈ আছে, গভৰ্ণমেণ্টে কৈ আছে ৰুল, এইটো ছিট বেল্ট মাৰিব লাগে। তো এয়াৰ ব্ৰেকৰ বিষয়ে আমি এটা ভালদৰে ভিডিঅ' বনাই তোমাক দিম। ABS ছিষ্টেম, ABS এণ্টি লক ব্ৰেকিং ছিষ্টেম, তো আপুনি এণ্টি লক ব্ৰেকিং ছিষ্টেমৰ কাৰণে ভিডিঅ' ভালদৰে মাৰি চাব পাৰে, তাতো ভালদৰে আছে। তথাপিতো আপোনাক মই কৈ দিছোঁ, এণ্টি লক ব্ৰেকিং ছিষ্টেম হৈছে, আপুনি যদি ছাডেনলি গৈ থাকে, আপুনি গৈ আছে, হঠাৎ আগত পৰি গ'ল গাড়ীখন, ছাগলী এটা বা কুকুৰ এটা, আপুনি যদি ব্ৰেক মাৰে তেতিয়া ষ্টিয়াৰিংটো লক হৈ যায় আপোনাৰ, তেতিয়া আপুনি গাড়ীখন যোনফালে মুভমেণ্ট, চকা চুচুৰি সেইফালে মুভমেণ্ট কৰি আপুনি গাড়ীখন ৰিমুভ কৰি আপুনি ৰাস্তাত উঠাব নোৱাৰে। সৰু কম ভাষাত যদি আপোনালোকক বুজাব যাওঁ, তো আপুনি কি কৰিব, এণ্টি লক ব্ৰেকিং ছিষ্টেম থাকিলে আপুনি গাড়ীখন ব্ৰেক মাৰিব, চকাটো চুচৰি যাব, কিন্তু আকৌ আপুনি ৰিভাইজ কৰি গাড়ীখন উঠাই দিব পাৰিব ৰাস্তাত। তো এণ্টি লক ব্ৰেকিং ছিষ্টেম ঠিক তেনেদৰে কাম কৰে, বহুত ভাল হয়। এইটো হেণ্ড ব্ৰেকৰ লাইট গোটেইখিনি জানে আপোনালোকে। তো ভাইটিজনে ক'লে, সেইকাৰণে মই বস্তুটো, এইটো পাৱাৰ ষ্টিয়াৰিং লাইট, আপুনি পাৱাৰ ষ্টিয়াৰিং যদি কিবা প্ৰব্লেম দিয়ে, পানী সোমায় বা পাৱাৰ ষ্টিয়াৰিঙত যদি প্ৰব্লেম দিয়ে, তো এই লাইটটো অন হ'ব। তো ডেফিনেটলি এইখিনি আৰু ৰাতিপুৱা সাধাৰণ মানে টেপটোত চাই কেনেকৈ গম পালে যে আমাৰ গাড়ীখনৰ মানে এইটো বস্তু তাঁৰডাল ছিঙি আছে? তো ভাইটিয়ে মোক প্ৰশ্ন সুধিছে যে এই বস্তু তাঁৰডাল কেনেকৈ গম পালা। তো এইটো হৈছে আপোনাৰ IAT চেঞ্চাৰ, তো ইনটেক এয়াৰ টেম্পাৰেচাৰ চেঞ্চাৰ। আপুনি ধৰক শ্বিলঙত গাড়ীখন গৈ আছে, ইয়াত শ্বিলঙত টেম্পাৰেচাৰ কিমান, আপুনি ধৰক গুৱাহাটী জামত পৰি আছে, তেতিয়া তাতে টেম্পাৰেচাৰ কিমান আছে, সেই অনুপাতে আমাক ECM কণ্ট্ৰল মডিউল, ইলেক্ট্ৰিকেল কণ্ট্ৰল মডিউল আমাৰ যিটো আছে গাড়ীত বহাই থোৱা আছে, সি চেঞ্জ কৰিব যে আমাক ফুৱেল কিমান দিব লাগে, কাৰেণ্ট কিমান দিব লাগে। তো সেই কেলকুলেশ্যনটো ইয়াৰ পৰা ৰিডিংটো লয় যে ইয়াত ঠাণ্ডা কিমান, গৰম কিমান। তো ইয়াৰ পৰা তোমাৰ এডাল তাৰ কাটা আছিলে, কাটা থকাৰ কাৰণে আমি যেতিয়া ইয়াত MIL লাইট, যদি মই আগৰ ভিডিঅ'টো মই কৈ দিছোঁ, যদি MIL লাইট, মাল ফাংচন ইণ্ডিকেশ্যন লাইট, তোমাক প্ৰথমতে ডেছবৰ্ডত অন কৰিব যে কিবা এটা মোৰ ডেফিনেটলি কিবা এটা তাৰ এটা কাটিছে। তো সেইকাৰণে মানুহজন জাষ্ট বেলেগ একো নাজানো, কাষ্টমাৰজন কয় যে কিবা এটা মোৰ প্ৰব্লেম হৈছে, গাড়ীখনতো কৈ দিব নোৱাৰে, MIL লাইট এটা জ্বলাই দিয়ে। তো তাৰমানে তুমি আহিলা ৱৰ্কশ্বপত, মোৰ অহাৰ পিছত মই চালোঁ যে আমাৰ যিটো আপোনাৰ যিটো টেপ আছে আপোনাৰ কোম্পানীৰ ফালৰ পৰা যিটো দিয়া আছে, তো সেইটো ডিভাইচ আমি লগালোঁ তোমাৰ গাড়ীত লগোৱাৰ পিছত আমি ছিষ্টেম চেক কৰিলোঁ, ছিষ্টেম চেণ্টাৰ চেক কৰা IAT চেঞ্চাৰ আপোনাৰ DTC আহিলে, DTC বুলি কয় আমাৰ ভাষাত। তো DTC যেতিয়া আহিলে, DTCটো তোমাক মই দেখাব পাৰোঁ আৰু কি আছে সেইটো মই দেখাম। তো DTCটো অহাৰ পিছত ক'লে যে ইনটেক এয়াৰ টেম্পাৰেচাৰ প্ৰব্লেম আছে, ফল্ট আছে, এই তাঁৰডাল কাটা থকা বুলি নকয় যে এইটো ফল্ট আছে বুলি কয়। তো ইয়াত আমি কি কৰিলোঁ, আমি তাঁৰডাল চেক কৰিলোঁ, চেঞ্চাৰটো চেক কৰিলোঁ যে ইয়াত ছিগা আছে, বা ভিডিঅ'টো সৰু হয়,
যদিও সৰু বস্তু যেনে ধৰা হ'ল বেলেগ এটা তাৰ কাটি আছে আপোনাৰ ধৰক CKP চেঞ্চাৰৰ তাৰ কাটি আছে ক্ৰেংকশ্যাফ্ট পজিশ্যন চেঞ্চাৰৰ তাৰ কাটা আছে ডেফিনেটলি গাড়ীখন ষ্টাৰ্ট নহ'ব ধৰক নিগনিয়ে কেতিয়াবা কাটিব পাৰে সৰু কথা এইটো তো ডেফিনেটলি আমি টেপটো লগালে বা আপুনি SDTটো লগালে তো আমি ডেফিনেটলি গাড়ীখনৰ ECM বোৰ্ড বহোৱা আছে সম্পূৰ্ণ চাই দিব পাৰি ৱাৰিং ইয়াত চেয়াৰ চাৰ কৰি কাটি কুটি আমাৰ তোমাৰ গাড়ীখনৰ প্ৰব্লেম আছে যে মিছ কৰে গাড়ীখন নকিং কৰে তো নকিং প্ৰব্লেমটো এতিয়া ছল্ভ হৈ গৈছে আমি নতুন লগাই দিছোঁ তো সেইটোৱেই মানে ৰাতিপুৱা গাড়ীখন কোনো ধৰণৰ বনেট নোখোলাকৈ নোচোৱাকৈ আপুনি মানে কেনেকৈ পাৰিলে মানে কৈ দিছোঁ মানে আপুনি জাষ্ট মানে মোৰ গাড়ীত এটা ৱাইফাই লগাইছে চিষ্টেমটো মানে হেণ্ডেলৰ তলত আৰু আপুনি টেপটো কৈছে যে তাৰ এডাল ছিঙি আছে চ' কেনেকৈ সম্ভৱ হয় এইটো আজিকালি ডিভাইচ ওলাইছে গাড়ীত আপুনি চাব ষ্টিৰিঙৰ তলত এটা DLC কাপলাৰ বুলি কয় DLC কাপলাৰ এটা আছে সেই কাপলাৰৰ ডিভাইচ এটা আহিছে ডিভাইচটো লগাব লাগে তাত ব্লুটুথ কানেকশ্যন দি পেলাই তো লঞ্চৰ কোম্পানীৰ পৰা লৈ তো এইটো সম্পূৰ্ণ গাড়ীৰ ডাটাটো আহি যায় তাৰপিছত আমি ৱাইফাই কানেকশ্যন কৰি পেলাই কি প্ৰব্লেম হৈছে গাড়ীখনৰ যিটো ECU বুলি কয় ইলেক্ট্ৰিকেল কণ্ট্ৰল ইউনিট ইয়াৰ লগত মানে টাচ হৈ যায় এটাচ হোৱাৰ পিছত তাৰ কি প্ৰব্লেম যদিও ক'ব নোৱাৰে ভাষাৰে তো কথাখিনি কৈ দিয়ে যে লিখি দিয়ে যে মোৰ এইটো প্ৰব্লেম হৈছে তো এইটোৱেই চিম্পল চ' মই গাড়ীখন ভাল কৰিব আহিলোঁ ইয়াত মই কোনো ধৰণৰ প্ৰমোশ্যনৰ কাৰণে ভিডিঅ' বনোৱা নাই চ' নতুন বস্তু এটা দেখা পালোঁ আৰু আপোনালোকক সদায় মই নতুন বস্তুৱে দেখাওঁ তো সেইকাৰণে নতুন বস্তুটো মানে দেখা পোৱাৰ কাৰণে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ যদি আপোনালোকৰ গাড়ীখন আপোনালোকৰ চাৰিচকীয়া বাহনখন কিবা প্ৰব্লেম হৈ আছে যিকোনো মোৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰ আছে এড্ৰেছ আছে আপোনালোকে আহক আৰু মানে আপোনালোকৰ বাহনখন ইয়াত অতি কম খৰচত অতি ধুনীয়াকৈ লৈ যাওক আৰু মই ভিডিঅ'ত দেখাইছোঁ মোৰ গাড়ীখনৰ কাম কেনেকৈ কৰিছে চ' ভাল লগা কাৰণে মই আপোনালোকক দেখুৱাইছোঁ তো তাত কোনো ধৰণৰ মই প্ৰমোশ্যন কৰা নাই ভিডিঅ'টো বহুতে কমেণ্ট আহিব পাৰে যে মই প্ৰমোশ্যনৰ কাৰণে আহিছোঁ ন কোনো প্ৰমোশ্যন অহা নাই দাদা আছে দাদা কৈ দিয়ক ইয়াতে কোনো ভিডিঅ' কৰা মোৰ কোনো আজিলৈকে নলেজ নাই তো বহুতখিনি ভুল হৈছে সৰু সুৰা ভুল যেনেকুৱা ভাষাৰ ক্ষেত্ৰতে হওক তো আপোনালোকে গাড়ী বেয়া নাপাব দেই তো এইটো চ' মই নিজে মানে প্ৰথমবাৰ দেখিছোঁ মোৰ গাড়ীখন বহুতবাৰ মই ভাল কৰিছোঁ বা মোৰ ঘৰৰো গাড়ী মই বহুত দেখিছোঁ কিন্তু সাধাৰণ মানে টেবলেট এটাত চাই কেনে কৈছে যে তোমাৰ তাৰ এডাল ছিঙি আছে তাৰপিছত বনেট খুলিছে তাৰপিছত তাৰডাল ঠিক কৰিছে চ' সেইটো চাই কেনে মোৰ মানে হতবাক মানে মই প্ৰথমবাৰ মানে আপোনালোকে হয়তো কোনোবাই দেখিব পাৰে মোৰ ভিউৱাৰ্ছৰ কিন্তু মই প্ৰথমবাৰ দেখিছোঁ কাৰণে মই ভিডিঅ'টো বনালোঁ যাতে আপোনালোকৰ গাড়ীখন ধুনীয়াকৈ কাৰণ আপোনালোকৰ গাড়ীখনতে আপোনালোকৰ সাহসটো আছে আপোনালোকৰ যাতে আজিৰ দিনত সকলোৱে ড্ৰাইভ কৰে সকলোৰে ঘৰত এখন চাৰিচকীয়া বাহন আছে চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকৰ দাদা আছে দাদা তাত আহিব মই আৰু একবাৰ কৈ দিছোঁ মানে এইটো হৈছে দাদা আপুনি এড্ৰেছটো কৈ দিয়ক এইটো আপোনাৰ জুৰি মটৰ্ছ মংগলদৈ পুনিয়া অপজিট কি আছে ইয়াতে নেয়াৰ পৰ্দাৰ কাৰ ৱাল মাৰুতি শ্ব'ৰুমটো কাষতে আছে তো পুনিয়া আপোনাৰ চাহ বাগানখন নাপাওঁতে আপোনালোকে আহিব পাৰে তো এইটো বুলিও নহয় জাষ্ট আমি এটা কাষ্টমাৰ মিট আপোনালোকে জানিব কিবা যদি বিচাৰে মোৰ মানে কি আপোনালোকক কাম কৰি দিয়াতকৈ মোৰ জনাবৰ কাৰণে মোৰ অলপ বেছি ইচ্ছা আছে যে সৰু ভুল আমি কৰি দিওঁ জাষ্ট সৰু ভুল গাড়ীবিলাকৰ মানে আমাৰ যেনেকুৱা ধৰক সৰু এটা মই উদাহৰণ দিছোঁ যে ইয়াৰ পৰা গাড়ী এখন মংগলদৈৰ পৰা গুৱাহাটী ফেঞ্চি বজাৰ গ'ল তেওঁ ক'লে যে মোৰ যাওঁতে 500 টকা তেল খালে তো আহোঁতে তেওঁ ক'লে মোৰ 600 টকা তেল কেনেকৈ খালে ভাইটি মই গৈছোঁ আহিছোঁ মই যাওঁতে 500 টকা তেল খালে তো এক্সাম্পল তো যাওঁতে মোৰ 300 টকা তেল খালে আহোঁতে মোৰ 400 টকা তেল খালে কিহৰ কাৰণে সম্ভৱ তো এইবিলাক সৰু টিপছ মই আপোনালোকক দিম যেনেকুৱা ধৰা হ'ল আপুনি যাওঁতে ধৰা হ'ল AC লগাইছেনে নাই যদি AC লগাইছে মানুহৰ এটা কনচেপ্ট যে AC লগালে তেল বেছি খাব নেকি বহুত বেছি খাব নেকি যদি আপুনি গাড়ীখন পুৰা আগৰ গ্লাছ দুটা ডাউন কৰি পিনে গাড়ী চলাই গৈ আছে বতাহটো সম্পূৰ্ণ ব্ৰেক কৰি পেলাই তো AC দিয়াৰ সমানে কথা ষ্টাৰ্ট কৰি AC দি গ্লাছখন মাৰি পেলাই গ্লাছখন AC দিলে মাইলেজ ঠিকে সমান পালে ধৰা হ'ল আৰু এক্সাম্পল এটা কওঁ আপুনি দিনত গৈছে ৰাতিপুৱা আপুনি 10টা বজাত গৈছে গুৱাহাটীৰ পৰা আপুনি বেগ হৈছে 4:30 5টা বজাত বেগ হৈছে তো ৰাতি আপুনি যেতিয়া বেগ হৈ আহিলে তো তাতে সৰু কেইটামান যেনেকুৱা পইণ্ট যেনেকুৱা আপোনাৰ হেডলাইটৰ বাল্ব কেইটামান জ্বলাই আহিছে AC লগাইছে তো
হেডলাইটেৰ বাল্ব কেইটা যেতিয়া জ্বলিছে 12 ৱাৰ্ডৰ বাল্ব দুটা তাৰপিছত পাৰ্কিং জ্বলিছে তাৰপিছত ডেছবৰ্ডত লাইট জ্বলিছে তো মাইলেজৰ ক্ষেত্ৰত সৰু অকণমান হ'লেও প্ৰব্লেম আহিব আপোনাৰ যেনেকুৱা ধৰা হ'ল আপুনি বেটাৰীটো গাড়ীখন হেডলাইটটো জ্বলাৰ লগে লগে বেটাৰীটো আপোনাৰ চাৰ্জ দিছে ক'ৰ পৰা তো বেটাৰীৰ পৰা আপোনাৰ কাৰেণ্ট লৈছে হেডলাইটৰ বাল্বে তাৰপিছত বেটাৰীটো কোনে হেল্প কৰিছে অল্টাৰনেটাৰ হেল্প কৰিছে অল্টাৰনেটাৰ কাৰ পৰা চলিছে তো গাড়ীৰ পৰা ইঞ্জিনৰ পৰা পাৱাৰটো পাইছে তেলৰ পৰা আহিছে সৰু সৰু টিপছ কিছুমান তো এনেকুৱা কোৱা নাই যে মই ৰাতি আপুনি নাহক ৰাতিপুৱা আহক তো সৰু সৰু কিছুমান টিপছ কেনেকুৱা চলাব গাড়ী আৰু এটা মই তোমালোকক এটা ভিডিঅ' এটা মই কৰিম যে তুমি গাড়ীখন চলালে তুমি বুলি কৈছোঁ তুমি গাড়ীখন চলালে ইয়াৰ পৰা বাহিৰে চাৰিআলি চলে মঙলদৈৰ পৰা বাহিৰে চাৰিআলি যদি চলোৱা যদি 20 কিলোমিটাৰ মাইলেজ পোৱা বেলেগ এজন চেম গাড়ী এজন 22 কিলোমিটাৰ মাইলেজ পাব কেনেকৈ সম্ভৱ কোনোবা এজন সৰু এটা কথা কওঁ যেনেকুৱা ধৰা হ'ল মোৰ লগত কাষ্টমাৰ এজন আহিছে আৰু তেওঁ ক'লে যে মোৰ গাড়ীখন মই 15 মাইলেজ পাইছোঁ হাইৱে তো আমি গাড়ীখন প্ৰথমতে গাড়ীখন চেক কৰিলোঁ যে টায়াৰ প্ৰেছাৰ প্ৰথমতে ঠিক আছে নে নাই অ'কে টায়াৰ প্ৰেছাৰ আছে নে নাই কাৰণ গাড়ীত আজিকালি নকিঙৰ প্ৰব্লেম আহিলে MI লাইট জ্বলিবই আপোনালোকৰ আগৰ ভিডিঅ'টো কৈছোঁ MI লাইট জ্বলিবই যদি MI লাইট জ্বলা নাই তেওঁ তো ডেফিনেটলি তেওঁৰ যিখন গাড়ী আপুনি তেওঁ 15 মাইলেজ পাই আছে তো মোৰ ওচৰত আপোনালোকে গাড়ী লৈ আহিব মই সেই ছেইম গাড়ীখন কেনেকৈ আপোনালোকৰ গাড়ী কেনেকৈ চলাব লাগে সৰু টিপছ যেনেকুৱা আপুনি 5 নম্বৰ গিয়াৰ কেতিয়া লগায় কিমান স্পীডত 5 নম্বৰ গিয়াৰ লগাব লাগে আপুনি সৰু টিপছ কিছুমান যেনেকুৱা কিছুমানে 60ত লগায় কিছুমানে 70ত লগায় কিছুমানে 80ত লগায় তো আমি কিমানত একচুৱেলি পাৰ 5 নম্বৰ গিয়াৰটো বাকী গিয়াৰৰ কথা আমি কোৱাই ডেফিনেটলি জানেই মানুহে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ গিয়াৰ কেতিয়া লগাব লাগে সেই কথাটো আমাৰ কিমান ডাউনৰ পিছত আকৌ 4 নম্বৰ আহিব লাগে দুদিনমান যদি আপুনি আপোনাৰ মাইলেজৰ যিখন আপোনাৰ স্পীডোমিটাৰ যিটো আপোনাৰ আছে তাতে চাই কিনে যদি আপুনি গাড়ী চলায় মই সৰু কথা এটা 40 পাছ পোৱাৰ লগে লগে 45 পোৱাৰ লগে লগে যদি আপুনি 5 নম্বৰ গিয়াৰটো লগাই দিয়ে মই ডেফিনেটলি ভাল পাম মাইলেজৰ ইছ্যু আপোনাৰ হাতে খতম হ'ব 45 স্পীডত যদি আপুনি 5 নম্বৰ গিয়াৰ লগায় 45 to 50 যদি আপুনি 70 স্পীডত গৈ 5 নম্বৰ গিয়াৰ লগাইছে 60 স্পীড হোৱাৰ পিছত 5 নম্বৰ গিয়াৰ লগাইছে ডেফিনেটলি মাইলেজ আপোনাৰ 20 তলত আহিব তো আপুনি সৰু এটা উদাহৰণ চাবচোন মই বহুত যিখিনি কাষ্টমাৰ আমাৰ তাত আহে মই বুজাওঁ বা যিমানখিনি ক'ব পাৰোঁ কৰোঁ মই চব ভয়াচকে মই ক'ব নোৱাৰোঁ সময় নাপাওঁ মই ডেফিনেটলি আপোনালোকে সৰু এটা টিপছ ল'বচোন সৰু টিপছ যে আপুনি গাড়ীখন 1 2 3 বাৰো আপুনি ঠিকে লগালে 5 নম্বৰ গিয়াৰটো আপুনি 40 ক্ৰছ কৰাৰ লগে লগে আপুনি 5 নম্বৰটো লগাই দিবচোন তো আপুনি চাব ডেফিনেটলি 20ৰ পৰা 22 মাইলেজ পাব মাইলেজৰ কমপ্লেইন আৰু তেনেহ'লে ডেফিনেটলি কম আহিব মানে ভাল মাইলেজ পাব আৰু এটা সৰু টিপছ যে টায়াৰ প্ৰেছাৰ প্লাছ টায়াৰ প্ৰেছাৰটো চাব মোৰ বেলেগ একো নালাগে টায়াৰ প্ৰেছাৰ এয়াৰ ফিল্টাৰ কেনেকুৱা আছে গাড়ীখনৰ এয়াৰ ফিল্টাৰ টায়াৰ প্ৰেছাৰ আৰু গিয়াৰ তিনিটা বস্তু আপোনালোকে চেক কৰিব যদি 20ৰ পৰা মাইলেজ নাপায় পেট্ৰল গাড়ী L2 ৱেগনাৰ চুইফ্ট বেলেনো 20 এভাৰেজ আপুনি মাইলেজ পাব তো আপুনি আৰু এটা কথা সুধিব কিমান স্পীডত চলালে মাইলেজ পাম যে আপুনি 120 ওপৰত গ'লে মাইলেজ পাম নেকি তো এইটো চাবৰ কাৰণে আপুনি মেক্সিমাম 80 to 90 স্পীডত আপুনি গাড়ীখন ৰাখিলে গাড়ী বহুতখিনি ভাল মাইলেজ পাব তো 100ত গৈছে এনেকুৱা নহয় যে 100 গ'লে কম হ'ব নেকি তো 100 চলালেও আপুনি চলাব পাৰে কোনো অসুবিধা নাই কিন্তু আপুনি এভাৰেজ যিটো হয় এভাৰেজটো আপোনাৰ যদি 16 আছিলে 17 আছিলে 16 আহিব ইমান এটা ডিফাৰেঞ্চ নাহে 70ৰ পৰা 80 বা 90 যদি আপুনি গাড়ীখন চলায় ডেফিনেটলি ভাল মাইলেজ সময় খুবেই কম তো নহ'লে আৰু বেছি দীঘলকৈ বনালেও হয় কিন্তু আজি সময় দাদাৰো কম দাদাই খুব ব্যস্ততা আৰু মই এতিয়া যাব লাগিব এতিয়াতো সময়টো বহুত হৈ গ'ল চ' এতিয়া মই মঙলদৈতে আছোঁ পুনিয়া আপোনালোকে আহক আৰু আপোনাৰ গাড়ীখন ধুনীয়াকৈ ৰাখক ইয়াত মানে কি ক'ম আপুনি নিজে আহক আহি কেনে আপুনি চাই লওক ইয়াৰ যিবিলাক ছাৰ্ভিচমেন বয় আছে আমাৰ দাদা আছে মানে ঘৰুৱা মই আহি কেনে মই ভাল লগা কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ তো বাকী যি কি নহওক যদি কিবা ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা কমেণ্ট কৰক নেক্সট পাৰ্ট যদি আপোনাক আৰু কিবা শিকিব ইচ্ছা আছে তেনেহ'লে কমেণ্ট কৰি জনাওক আৰু লগতে অলপমান শ্বেয়াৰ কৰি দিয়ক তো ধন্যবাদ জয় অসম।